তাৰপিছত তেওঁলোকে আল্টিমেটলি কিডনি 100% ডেমেজ কৰি দিছে আৰু ঔষধ খোৱাৰ প্ৰথম খোৱাৰ পিছৰ পৰা মই বহুতখিনি মই ক্ৰেটিনাইনৰ কথা ক'ব যোৱা নাই তেওঁ ফিজিকেল যিটো ফিজিকেলৰ ক্ষেত্ৰত বহুতখিনি উন্নত হৈছিল প্ৰথম 14 আছিলে তাৰপিছত ডক্টৰৰ ট্ৰিটমেণ্টত 8 পাইছিলে 8ত ৰিলিজ হ'ল ইয়াৰ ডক্টৰ হৈছে এতিয়া ইয়াৰ পিছত 4.6 লৈ আহিছে আগতে কিমান আছিল আগতে আপোনাৰ 1.6 মানে 1.7 এ আছিল 1.5 সামথিং হৈছে বৰপেটাৰ পৰা আহিছো মই আগতে নিছে আগতে একবাৰ লৈছিলো অ একবাৰ লোৱাৰ পিছত মানে মই ক্ৰেটিনিনটো চেক কৰা নাই 8+ আছিল ক্ৰেটিনিন কিন্তু ফাৰ্স্ট টাইম খোৱাৰ পিছত মোৰ মানে দেউতাকৰ অলপ মানে ডেভেলপমেন্ট হৈছে বুলি দেখা যায় শিৱসাগৰ ডিমো ফাৰ্স্ট টাইম নে আগতে মোৰ থাৰ্ড টাইম আপোনাৰ কাৰ না মোৰ পেশেন্ট মই নিজে হয় আপুনি কেইদিনৰ মোৰ ক্ৰিটিনিন আৰু মোৰ প্ৰটিনৰ প্ৰব্লেম হয় আগৰ পৰা আৰু মানে ৰিজাল্ট পাইছো যিহেতু মানে ফাৰ্স্ট টাইম হয় আপোনাৰ কিহৰ কাৰণে আহিছে মই ভাতিজি মানে কিডনি অকণ প্ৰব্লেম আছে হয় তাৰ কাৰণে ডিব্ৰুগড় টেঙাখাত হয় প্ৰথম নে আগতে আহিছে আগতে আহিছে হয় কিহৰ কাৰণে আহিছিলে মাৰ কাৰণে হয় আগতে খোৱালো ৰিজাল্ট পাইছে নাই ভাল পাইছো কমিছে ইয়াত অষ্ট্ৰেলিয়া মানুহ আহি গৈছে অষ্ট্ৰেলিয়া মানুহ আহিছে ড্ৰপ নিব আহিছে নমস্কাৰ মানস ব্লগছৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই মনোজত আপুনি চাইছে মানস ব্লগছ আৰু আপোনালোক জনাব পাই সুখী হৈছোঁ যে আজি আহিছোঁ তিনিচুকীয়াৰ এটা ঘৰলৈ আহিছোঁ বিশেষ কাৰণত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকৰ কাৰোবাৰ যদি ক্ৰিয়েটিনৰ প্ৰব্লেম আছে বা কিডনি পাথৰ এনেকুৱা কিডনিৰ লগত জড়িত কিবা বেমাৰ আছে সেই বেমাৰ আপুনি সম্পূৰ্ণ বন ঔষধেৰে নিৰ্মূল কৰিব পাৰিব আৰু এই দৰৱ খাই বহুতো লোক উপকৃত হৈছে আৰু এতিয়া আজি আমি নিজেও আজি দৰৱ দিবলৈ আহিছিলোঁ যোৰহাটৰ পৰা তিনিচুকীয়ালৈ আৰু তিনিচুকীয়াৰ যিটো আপোনাৰ তিনিচুকীয়াৰ পৰা শদিয়ালৈ যোৱা ৰাস্তা সেই শদিয়ালৈ যোৱা ৰাস্তাত আপুনি তালাপ পাৰ হৈ পাব একদম মই চাই দিছোঁ জেগাটোৰ নাম যিটো প্ৰথম আহিছোঁ তালাপ পাব আপুনি ধাদুম পথাৰ আৰু ধাদুম পথাৰৰ অলপ আহিয়ে মই স্ক্ৰীণত দেখাই দিম বাৰু গেটখন আপোনাৰ ধাদুম পথাৰ পাৰ অলপ আহিয়ে আপুনি বাইত মন্দিৰৰ এখন গেট পাব সেই গেটৰ পৰা আপুনি 5 কিলোমিটাৰমান সোমাই আহিলেই এই যিজন দাদাই দৰৱ দিয়ে সেই দৰৱ দিয়া দাদাৰ ঘৰ পাবহি আৰু আপোনাক স্ক্ৰীণত অলপ নাম্বাৰ দি দিছোঁ গোটেইকেইটা নাম্বাৰত আপোনালোকে ফোন কৰিলে পাব আৰু আপোনাৰ ইয়াত জানিব পৰা মতে বৃহস্পতি শুকুৰবাৰ দৰৱটো নিদিয়ে মানে কি বাৰ নিদিয়ে আপোনাক মই ভালকৈ কৈও দিম বাৰু বতাই দিম বহুত দূৰ-দূৰণিৰ মানুহ আহিছে বৰপেটাৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছে শিৱসাগৰ গোলাঘাটৰ পৰা তিনিচুকীয়ালৈকে আহিছে এই দৰৱ নিবৰ কাৰণে আৰু এতিয়া এই দৰৱ জেগাৰ ওচৰলৈ গৈ কেনেকৈ খাব লাগে সকলোখিনি আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ আৰু এতিয়া ভিতৰলৈ গৈ এই দৰৱৰ কেনেকৈ কি খায় সকলোখিনি আপোনালোকক দেখাই গৈ আছোঁ আৰু ইয়াতে বহুতখিনি লোক আহিছে বহুত দূৰ মানুহখিনি মানুহ আহিছে আৰু এজন দাদা আহিছে আপোনাৰ ক'ৰ পৰা আহিছে মই টেঙাখাত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট টেঙাখাত হয় প্ৰথম নে আগতে আহিছে আগতে আহিছে হয় কিহৰ কাৰণে আহিছিলে মাৰ কাৰণে হয় আগতে খোৱালো ৰিজাল্ট পাইছে নাই ভাল পাইছো কমিছে আৰু বহুতখিনি মানুহ আহিছে আৰু এজন দাদা ওচৰলৈ আহিছোঁ আপোনাৰ ঘৰ গোলাঘাট তপননগৰ হয় আপোনাৰ ছেকেণ্ড টাইম নে ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম মোৰ আইতাৰ মানে ৰিজাল্ট পাইছো আগতে কিমান আছিলে আগতে আপোনাৰ 1.6 মানে 1.7 এ আছিল 1.5 সামথিং হৈছে বৰপেটাৰ পৰা আহিছো মই আগতে নিছে আগতে একবাৰ লৈছিলো অ একবাৰ লোৱাৰ পিছত মানে মই ক্ৰেটিনিনটো চেক কৰা নাই 8+ আছিল ক্ৰেটিনিন কিন্তু ফাৰ্স্ট টাইম খোৱাৰ পিছত মোৰ মানে দেউতাকৰ অলপ মানে ডেভেলপমেন্ট হৈছে বুলি দেখা যায় প্ৰথম কেনেকৈ গম পাইছিলে যে ইয়াত এনেকৈ দৰৱ দিয়ে মই ভিডিঅ'ৰ জৰিয়তে আহিছিলোঁ ফোন কৰি আহিছিলোঁ সোণাল ডাঙৰীয়াক ফোন কৰিলোঁ ৰেছপন্স দিলাক তাৰপিছত মই এড্ৰেছটো দিলে তাৰপিছত আহি কিনে ঔষধ লৈ গৈছোঁ সেইখিনি আৰু মানে আপুনি লাভান্বিত হৈছোঁ মই আপুনি কোনটো কৈছে দাদা মই ডিমো শিৱসাগৰ ডিমো ফাৰ্ষ্ট টাইম নে আগতে মোৰ থাৰ্ড টাইম আপোনাৰ থাৰ্ড টাইম আপোনাৰ কাৰ না মোৰ পেশেন্ট মই নিজে হয় আপুনি কেইদিনৰ মোৰ ক্ৰিটিনিন আৰু মোৰ প্ৰটিনৰ প্ৰব্লেম হয় আগৰ পৰা আৰু মানে ৰিজাল্ট পাইছো যিহেতু মানে চাওক থাৰ্ড টাইম যদি আহিছে তেওঁৰ কাৰণ নিশ্চয় ভাল ৰিজাল্ট পাইছে সেইটো কাৰণে তেওঁ 3 বাৰ আহিছে আৰু কোনোবা আছে নেকি দূৰৰ পৰা আপুনি কোনটো পাইছে ফাৰ্ষ্ট টাইম আপোনাৰ ফাৰ্ষ্ট টাইম খুৰাৰ কাৰণে আহিছোঁ কাৰণে মানে এতিয়া প্ৰথমতে দৰৱ চব দি লওক তাৰপিছত আমি গোটেইখিনি ডিটেইলছ আমাক দি আছোঁ কাৰণে মই অকণমান খোৱাৰ নিয়মবোৰ কৈ দিছোঁ কি খাব লাগে কি খাব নালাগে শুনি লওক ভালকৈ শুনি ল'ব আপোনালোকে এইটোৱে ঔষধ হয় এইটো আপোনালোকৰ 35 পৰা 40 ডেজ যাব ওৱান টাইম যদি ডেইলি খায় তাৰপিছত মই এটা খোৱাৰ নিয়মখিনি ক'ম এইটো আপোনালোকে প্ৰথমতে যিসকলৰ ক্ৰেটিনাইন 5 পইণ্টৰ ওপৰত আছে
তেখেতসকলে 2 টাইম খাব, আফটাৰ ব্ৰেকফাষ্ট আৰু আফটাৰ ডিনাৰ। ৰাতিপুৱা ভাত খোৱাৰ পাছত আৰু ৰাতি ভাত খোৱাৰ পাছত। কিডনী ষ্টন থকাসকলৰ মই কণ্টিনিউ কৰি আছোঁ, যিসকলৰ ক্ৰেটিনাইন টো 5 তলত আছে তেখেতসকলে ৰাতি এবাৰ খাব, ভাত খোৱাৰ পিছত ৰাতি একবাৰ খালে হ'ব। আৰু যিসকলৰ ষ্টনৰ কাৰণে আহিছে তেখেতসকলে খালী পেটত প্ৰথমতে পানী 1 গিলাচ খাই ল'ব। 1 গিলাচ খাই লোৱাৰ পাছত 10 মিনিটৰ পিছত এই ঔষধটো খাব। এতিয়া এইটো কেনেকৈ খাব, এটা কাপ লৈ ল'ব, কাপ লৈ মেলি আপোনালোকে 3 চামুচ ষ্টিলৰ চামুচে পানী ল'ব, ষ্টিল চামুচ 3 চামুচ পানী, সেইটো ওজন কৰিলে আপোনাৰ 15 ml পানী হ'ব। আৰু আমি এটা গুটিৰ বাকলি দিছোঁ, এই বাকলিটোৱে একবাৰ লৈ ল'ব ঔষধটো, তেনেকৈ খাব। আৰু 2 বাৰ খাবলৈও হ'লে তেনেকৈয়ে খাব, ৰাতিপুৱা একবাৰ আৰু ৰাতি এবাৰ। আৰু যদি আপোনালোকে এলোপেথিক বা হোমিঅ'পেথিক বা আয়ুৰ্বেদিক কিবা এটা ঔষধ খাই আছে তেতিয়াহ'লে আপোনালোকে আধা ঘণ্টাৰ আগত নহ'লে আধা ঘণ্টাৰ পাছত খাব এই দৰৱটো। আৰু যিসকলে হেৰি কৰি আছে ধৰক ডায়েলিচিছ কৰি আছে, ডায়েলিচিছ কৰাসকলে ডায়েলিচিছটো কৰি থাকিব। 1 মাহ ঔষধটো খোৱাৰ পাছত আপোনালোকে ব্লাড টেষ্টটো কৰি ল'ব। ব্লাড টেষ্টটো কৰাৰ পাছত আপোনালোকৰ ৰিজাল্টটো কিবা ইম্প্ৰুভ হৈছে নেকি আগৰ হেৰিৰ লগত ৰিপৰ্টৰ লগত কম্পেয়াৰ কৰি ল'ব। ঠিক তেনেকৈ যাৰ ষ্ট'ন আছে তেখেতসকলে আল্ট্ৰাছ'ন'গ্ৰাফি এটা কৰি ল'ব। আল্ট্ৰাছ'ন'গ্ৰাফিটো কৰাৰ পাছত আগৰ ৰিপৰ্টৰ লগত কম্পেয়াৰ কৰি ল'ব। এতিয়া খোৱাৰ নিয়মবোৰ গম পালে। আমি ডায়েট মেইনটেইনৰ কাৰণে তাত বৰ্ড এখন দিছোঁ, সেই বৰ্ডখন এবাৰ ফটো মাৰি লৈ যাব আৰু সেই তাৰ মতে খাব। আৰু তথাপিতো আপোনালোকক এবাৰ মই কওঁ যে আপোনালোকে গধুৰ বস্তু দাঙিব নিদিব ৰোগীক। বাইকত উঠা মেলা, চাইকেল চলোৱা বা গাড়ীত ইফালে সিফালে যোৱা এনেকুৱা কামখিনি কৰিব নিদিব। বেড ৰেষ্ট কৰিব নালাগে, কিন্তু আপোনালোকে অলপ হ'লেও আৰামত থাকক। আৰু মৰ্ণিং ৱাক কৰা, যোগাসন কৰা, এইবোৰৰ পৰা বিৰত থাকক আপোনালোকে। বাৰী খুচৰা কামবোৰ, এনেকুৱা কামবোৰৰ পৰা আঁতৰি থাকিব। তেনেকৈ আৰামত আপোনালোকে ৰোগীজনক ৰাখিব। আৰু কিডনীৰ কাৰণে একেবাৰে বেয়া বস্তু হ'ল কি, কমলা টেঙা, মৌচুমী আৰু শুকান মাছ। আপোনালোকে যদি বাই চান্স কিবা কাৰণত যদি এইকেইটা বস্তু খুৱাই পায় তেতিয়াহ'লে কিডনী আৰু বেয়ালৈ গতি কৰিব। এইকেইটা বস্তু একেবাৰে নোখুৱাব। তথাপিতো আমি ইয়াত কি খাব লাগে কি খাব নালাগে এখন তালিকা দি দিছোঁ, সেই তালিকা মতে খুৱাব আপোনালোকে। ইয়াত এটা লেখা থাকি গ'ল, আপোনালোকে আপেল খাব পাৰিব দেই ফল হিচাপে। আৰু দালি হিচাপে আপোনালোকক মগু দালি দিছোঁ, শুকান ৰুটি সেইখিনি খাব। জালি কোমোৰাটো আছে তাত, পানীলাওটো আছে, সেইখিনি খাব। কি কয় ডালিম বস্তু নালাগে খাবচোন এতিয়া নালাগে। আৰু আপোনালোকে ঔষধটো শেষ হোৱাৰ আগতে আপোনালোকে এই ঔষধটো যাতে মাজত গেপ নপৰে আহিব। আপোনালোকে খুৱাই থাকোঁতে গম পাব যে কিমান দিন ঔষধটো যাব, কিমান দিনলৈকে আপোনালোকে এই ঔষধটো কৰিব পাৰিব। তাৰ মাজত আপোনালোকে ইনফৰ্মেশ্যন লৈ মেলি আপোনালোকে আহি যাব। বুজি পালে নহয়? প্ৰব্লেম মানে কণ্টিনিউ খুৱাব লাগে একচুৱেলি, মানে কণ্টিনিউ 3 মাহটো খুৱাব লাগে। যিসকলৰ কিডনী দুৰ্বল হৈ আছে তেখেতসকলে 3 মাহ খুৱাবই লাগে। বুজি পালে নহয়? আৰু সেউজীয়া শাক পাচলিটো নোখুৱাব, কবিবোৰ নোখুৱাব আপোনালোকে, সেইখিনি মানি চলক। আৰু কুকাৰৰ ভাতটো নোখুৱাব পাৰিলে মানে, কুকাৰৰ ভাতটো খুৱাব নালাগে। তাৰ মাজে আমাৰ সেইটো গেছ হয়তো, আমি ঢাকনি বন্ধ কৰি মেলি আমি ভাত ৰান্ধোঁ, সেইটো কাৰণে ইয়াৰ ভাপটো ওলাই যাবৰ কাৰণে কৰিব, ব্যৱস্থাটো কৰিব নালাগে। বইল খাওক, নিমখ কেঁচা নিমখ নাখাব, আপোনালোকে চব্জিত খাব। আৰু মছলা হিচাপে আপোনালোকে আদা, ৰচুন, পিঁয়াজ আৰু হালধি খাব পাৰিব মছলা হিচাপে। আৰু চেঙেলী মাছটো খাব কৈছোঁ, চেঙেলী মাছটো খালে আপোনালোকৰ হিমোগ্ল'বিনটো অলপ বাঢ়ে। তেখেতসকলে 2 বাৰ খাব, ৰাতিপুৱা খালী পেটত খালে আৰু ৰাতিটো খোৱাৰ পিছত 2 বাৰ। তেনেকৈ ধৰক পেচাবৰ ইনফেকশ্যন বা ষ্ট'ন তেখেতসকলে খালী পেটত খাব। একবাৰে খাব তেখেতসকলে, একবাৰে খাব, ডেইলি একবাৰে খাব। ষ্ট'নৰ ক্ষেত্ৰত একবাৰে খাব ৰাতিপুৱা। পাৰিব। মই ক'লোঁ নহয় এলোপেথিকটো ইউজ কৰিব পাৰিব আপোনালোকে, এলোপেথিক হওক হোমিঅ'পেথিক হওক যি হ'লেও আপোনালোকে খাই থাকিব পাৰিব। সেইখিনি ষ্টিলৰ চামুচে 3 চামুচ পানী আৰু এই বাকলিটোৱে একবাৰ, ঔষধটো একবাৰ লৈ ল'ব। 1 টাইম। আৰু যিসকলৰ ক্ৰেটিনাইন 5 ওপৰত আছে তেখেতসকলে 2 টাইমছ খাব ডেইলি।
5 ওপৰত থাকিলে মানে এইটো নালাগে, গুড়া কৰিব নালাগে, একো কৰিব নালাগে এইটো। এতিয়া মানে আমি মানে আগতে হাতে খুন্দিবলগীয়া হৈছিলে, এতিয়া ধৰক মেচিনত অলপমান এইবোৰ খুন্দিবৰ কাৰণে ব্যৱস্থাটো কৰা হ'ল। বুজি পালে? এতিয়া ঔষধটো আমি চিৰিয়েল ৱাইজত ঠিক আছে। সুস্থ কৰি ৰাখক আপোনালোকৰ পেচেণ্টসকলক, আৰোগ্য কৰি তোলক আমাৰ ঔষধটো, তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৱে ভালে ভালে থাকক। মই কমাণ্ডৰ নাম জয়মন্তী বৰা ধেমাজি, জয়মন্তী বৰা ধেমাজি, জয়মন্তী বৰা ধেমাজি, মুক্তাজুল আলী, মুক্তাজুল আলী, সুশীল চন্দ্ৰ ৰাভা ওদালগুৰি। দুইবাৰ খাই দিব। মায়া বড়ো, এইটো খাই থাকক। মায়া বড়ো, দুটাকে ললো, দুটা লৈ ললো, দুটা ললো। প্ৰাঞ্জল দাস পাঠশালা, প্ৰাঞ্জল দাস, হিৰেণ গগৈ যোৰহাট। আপুনি আহক, লাহে লাহে আহক, ৰাস্তাটো ক্লিয়াৰ কৰি দিব দেই। আৰু ইফালে ভিতৰত আপোনালোকে দেখিলে যথেষ্টখিনি দৰৱ দি আছে। আৰু এজন দাদাক পাইছোঁ। দাদা আপোনাৰ নামটো? মহম্মদ মুক্তাজুল আলী। মহম্মদ মুক্তাজুল আলী। হয়। ঘৰ? মোৰ নৰ্থ গুৱাহাটী। নৰ্থ গুৱাহাটী পাইছে? হয়। মই আজি 4th টাইম আহিলোঁ। মানে 4th টাইম? হয়। আগতে 3বাৰ মানে আগত 3বাৰ লৈ গৈছোঁ। 3বাৰ মানে এখেতে যিটো পেকেট ইউজ কৰে তেনেকুৱা 3টা পেকেট এতিয়ালৈ মোৰ ইউজ কৰা হৈ গ'ল। কাৰ কাৰণে নিছিলে? মোৰ ৱাইফৰ কাৰণে। ৱাইফৰ কাৰণে? হয়। তেওঁৰ মাৰ্চত যোৱা বছৰ মাৰ্চৰ 23 তাৰিখে হঠাতে তেওঁৰ তাৰমানে কিডনিৰ প্ৰব্লেম বুলি মই গম পালোঁ। হয়। লৈ যায় তাত ICU পেচেণ্ট। সেই মুহূৰ্তত মানে ইমাৰ্জেঞ্চি ICUত ৰাখিব লগা হ'ল। হয়। খুব চিৰিয়াছ কণ্ডিশ্যন আৰু। তাৰপিছত মই 10 দিন GNRCত ৰাখি GMCলৈ লৈ আহিলোঁ। GMCত 1 মাহ থাকিলে। 1 মাহ থকাৰ পিছত ক্ৰিয়েটিনাইনটো 14 আছিলে। 14 আছিলে। হয়, এয়া ঔষধ খোৱাৰ ডক্টৰৰ ট্ৰিটমেণ্টত 14 আছিলে। তাৰপিছত তেওঁলোকে আল্টিমেটলি কিডনি 100% ডেমেজ কৰি দিছে আৰু। তাৰপিছত গৈ 15 দিন আকৌ মই ৰাখিব লগা হ'ল। তাৰপিছত এনেধৰণে মোবাইলত যেতিয়া মই ফেচবুকত এডভাৰটাইজটো পালোঁ, ইয়াত হেনো এজন ককাই ঔষধটো দিয়ে। তাৰপিছত যোগাযোগ কৰিলোঁ, কৰি কেনে মই আহিলোঁ। আহি এখেতৰ ঔষধ প্ৰথম খোৱাৰ পিছৰ পৰা মই বহুতখিনি মই ক্ৰিয়েটিনাইনৰ কথা ক'ব যোৱা নাই, তেওঁ ফিজিকেলৰ ক্ষেত্ৰত বহুতখিনি উন্নত হৈছিল। আৰু আজি এতিয়ালৈকে তেওঁৰ ক্ৰিয়েটিনাইন 4.6লৈ নামি আহিছে। হঠাতে যোৱা মাহত আপোনাৰ প্ৰথম 14 আছিলে, তাৰপিছত ডক্টৰৰ ট্ৰিটমেণ্টত 8 পাইছিলে। 8ত ৰিলিজ হ'ল। ইয়াৰ পিছত 4.6লৈ আহিছে। 4.6। এয়া চাওক আপোনালোকে এই দৰৱৰ যি মহিমা বুলি ক'ব লাগিব, আপুনি উপকৃত হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি আমি এইটো কাৰণে বনাওঁ যে আন 10জনেও পায়, নিশ্চয় ভাল, হয় নে বাৰু? মানে তেওঁলোকৰ যদি কিবা হৈছে আহক ইয়ালৈ, আহক আহিলে। এইটো কাৰণে মই নিজেও আহ্বান কৰোঁ, যিহেতুকে মই এখেতৰ পৰা আজি 4টা পেকেট ল'লোঁ। আজি 4 নম্বৰ পেকেট, অৰ্থাৎ 4টা ড'জ আৰম্ভ কৰিম তাৰমানে আৰু। কিন্তু আৰম্ভণিৰ পৰা মই ডক্টৰেও এটা শব্দ কয়, ক্ৰিয়েটিনাইনটো লুক আউট নহয়, ফিজিকেলটো মেইনলি। কিন্তু ইয়াৰ ঔষধ খোৱাৰ পিছত এই ককাজনৰ সঁচাকৈ নেদেখাজনৰে কৃপা বুলি ক'ব লাগিব। তেখেতে কোনো ভগৱান নহয়, তেখেতে ভাল কৰিব নোৱাৰে। তেখেতৰ যিটো ভগৱানৰ কৃপাত তেখেতে যিখিনি নিজে সৃষ্টি কৰা বুলি ক'ব লাগিব, ভগৱানৰ দান আয়ুস কৰি যিটো গছৰ পৰা সৃষ্টি কৰে, সেই সৃষ্টিৰ পৰা যিখিনি বেমাৰ হোৱা মানুহক দিয়ে, সেইখিনিৰ কাৰণে তাৰমানে মই বাকী মানুহখিনিকো আহ্বান কৰিম, তেনেকৈ যদি পেচেণ্ট থাকে। এই ভিডিঅ'টো এইটো কাৰণে শ্বেয়াৰ কৰিবলৈ কৈছোঁ যে বহুতে নিশ্চয় উপকৃত হ'ব। মই আশা কৰোঁ মানুহ সকলোৱে উপকাৰ হওক। এনেকুৱা ধৰণৰ ভিডিঅ' চেনেল বুলি নহয়, আচলতে পেচেণ্টৰ কাৰণে আপোনালোককো অনুৰোধ কৰোঁ, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, সিমান পেচেণ্ট। আৰু এই পেচেণ্টটো কিডনিৰ পেচেণ্ট যাৰ ঘৰত আছে, মই নিজেও সদায় কওঁ, মোৰ যদি একদম আটাইতকৈ ডাঙৰ শত্ৰু কোনোবা আছে, তেওঁৰো যাতে এনেকুৱা বেমাৰ পৰিয়ালত নাহে। সেইকাৰণে মই ভুক্তভোগী কাৰো নহওক, আৰু যিবিলাকৰ আছে তেনেকুৱা, এই পেচেণ্টটোৰ কাৰণে এই ঔষধটো ইউজ কৰাত যিহেতু কোনো চাইড এফেক্ট নাই, কৰিব পাৰে, তাৰ কাৰণে মই আহ্বান কৰোঁ। আৰু ইয়াত খোৱা যিখিনি নিয়মাৱলী দিছিলে আপুনি সেইখিনি মানি চলিছিলে? হয়, মানি চলিছোঁ। সেইমতে কৰি। আৰু ইয়াত যদি আপুনি দৰৱ নিব, যিখিনি ইয়াৰ পৰা মানে নিয়মাৱলী দিব, যিখিনি বস্তু খাব লাগে, যি বস্তু খাব নালাগে, এই সকলোখিনি আপুনি মানি চলিলে আপোনাৰ
আপুনি আৰোগ্য হোৱাটো নিশ্চয়, নিশ্চিত মানে নিশ্চয়। যিমানখিনি মানুহৰ পৰা মই এতিয়া বাইট লৈছোঁ হয়। মানে সকলোৱে কৈছে যে মই ছেকেণ্ড টাইম আহিছোঁ মই থাৰ্ড টাইম আহিছোঁ কাৰণ চাওক ইমান দূৰ দূৰণিৰ পৰা মানুহ এনেই নাহে কিবা এটা ভাল ৰিজাল্ট পাইছে সিহঁতৰ নিশ্চয়। কাৰণে আহিছে নিশ্চয়। আৰু দাদা ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ ধন্যবাদ। আৰু আপোনাৰ প্ৰতিৰো সুস্বাস্থ্য আৰু সু আৰোগ্য নিশ্চয়। কামনা কৰিছোঁ ধন্যবাদ। আৰু এইফালে আহি থাকোঁতে আৰু এজন দাদাৰ লগত চিনাকি হ'লোঁ আপোনাৰ নামটো মোৰ ৰন্তু চেতিয়া ৰন্তু চেতিয়া হয় মানে ইয়াত দৰৱ প্ৰথম নিছে নে আগতে নিছে নহয় মোৰ এইবাৰ ৩ নম্বৰ বাৰ হৈছে এই মোৰ নিজৰ ইয়াত দাদাই দৰৱ লৈ লৈছে হয় হয় আপুনি কাৰ কাৰণে লৈছে মোৰ নিজৰ দাদাৰ কাৰণে লৈছোঁ আগতে কাৰ কাৰণে নিছিলে আগৰ কাৰণে দাদাৰ কাৰণে নিছিলোঁ এইবাৰ থাৰ্ড টাইম হৈছে মানে তিনি মাহ খুৱাব লাগে যে এতিয়া মানে আপোনাৰ মই 2 মাহ খোৱালোঁ আৰু এই মাহৰ মানে হেৰি কৰি পেলাই এইটো মানে তেখেতলৈ খুৱাবলৈ দিছে লাষ্টত এইটো মানে 3 মাহ খাব লাগে কৈছে আৰু মাহৰ কাৰণে লৈ লৈছোঁ মানে আগতে বেলেগ কাৰোবাক খুৱাইছিলে নেকি নাই আগতে খোৱা হৈছিলে মোৰ ঘৰৰ গোলাঘাট টাউনৰ ওচৰৰ এগৰাকী মানুহক খুৱাইছিলে তেখেতক মানে মেডিকেলৰ পৰা অনাৰ পিছত গৈছিলে মেডিকেলত আৰু কাম নাই বুলিয়ে কৈছিলে কিন্তু তেখেত মানে ইয়াৰ দৰৱ আগত খোৱাৰ পিছতে মানে এই এনেকৈ প্ৰচাৰ বহিল নোহোৱা আগত তেখেতৰ মানে ভালেমান দিন মানে তেখেত ভিতৰত আপোনাক কৈছোৱে মানে ইয়াত দৰৱ 30 বছৰ মানৰ পৰা দি আছে হয় হয় জানিব পৰা মতে ইয়াৰ মানে 14 মই নিছিলোঁ মানে মই 14 বছৰ আগত মই ইয়ালৈ মানে ছ'চিয়েল মিডিয়াত এনেকৈ ভাইৰেল হোৱাৰ আগতে মানে বহুতো মানুহে গম নাপায় কাৰণ ওচৰৰ মানুহে গম পোৱা নাই যিমানখিনি মানুহ সুধিছোঁ একদম ওচৰৰ কিছুমান জেগা মানুহে গম নাপাইছিলে এতিয়া যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ সেইটো কাৰণে আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যে আন এজনেও আপুনি এই ভিডিঅ'টো পাই আন এজন বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু এই বিষয়ে সবিশেষ জানিবলৈ মোৰ লগত এজন দাদা আছে দাদা প্ৰথমতে আপোনাৰ নামটো মোৰ নাম মৃদুল সোণোৱাল হয় হয় আপোনাৰ ঘৰ ইয়াতে হয় ইয়াতে ঘৰ ইয়াত নেকি এখেতৰ ঘৰ নহয় মই মানে গাঁৱৰে আৰু সহায় কৰিছোঁ আৰু আপোনালোকৰ ইয়াত দৰৱটো কিমান দিনৰ পৰা দি আছে এতিয়া জানিব পৰা মতে কিন্তু বহুত বছৰ 31 years হৈ গ'ল মোৰ লগত এজন মানুহ আহিছিলে মানে সেই যেতিয়া যিজন আহিছিলে তেখেতৰ 14 বছৰ আগতে দৰৱ নিছিলে আৰু তেওঁ উপকৃত হৈছিলে আৰু আপোনালোকৰ ইয়াত দৰৱ নিবৰ কাৰণে কিমান দূৰৰ পৰা মানুহ আহিছে তেতিয়া গোটেই অল আছাম বুলি ক'লেও বেয়া নহয় মানে আমাৰ ইয়াতো অষ্ট্ৰেলিয়া মানুহ আহি গৈছে অষ্ট্ৰেলিয়া মানুহ আহিছে দৰৱ নিব আহিছে আৰু কেইদিনৰ কাৰণে ইণ্ডিয়াৰ বেলেগ বেলেগ ঠাইৰ মানুহতো আহিছে সদায় আহে মানে উত্তৰ প্ৰদেশ কাশ্মীৰ কি বোলে কেলকাতা পঞ্জাৱ এনেকুৱা ধৰণৰ মানুহ আহি আছে মানে গোটেই মানে অল ইণ্ডিয়াৰ মানুহে বুলি ক'ব পাৰি কিন্তু বেলেগ ষ্টেটৰ অলপ কম আৰু আপোনালোকৰ ইয়াত যদি কোনোবাই দৰৱ নিবৰ কাৰণে আগতীয়াকৈ যোগাযোগ কৰিব বিচাৰে তেওঁ আপোনাৰ নাম্বাৰটোত কৰিব নেকি যিটো নাম্বাৰ কল কৰি যোগাযোগ কৰিব পাৰিব নাম লিখিব পাৰিব 9954 882525 আৰু ফোন কৰাৰ কিবা সময় আছে নেকি 7 বজাৰ পিছত ফোন কৰিলে সুবিধা হয় আৰু দৰ্শকক কৈছোঁ আপোনালোকে যিহেতু ইয়াত দিনত যথেষ্টখিনি কাম হৈ থাকে সেইটো কাৰণে আপোনালোকে ফোন কৰিলে ৰাতি 7টা বজাৰ পিছত কৰিব আৰু যদি বিজি পায় তেন্তে এইটো নাম্বাৰ নাভাবিব যে ভুল হয় কাৰণ যথেষ্টখিনি ফোন আহি থাকে আৰু কামৰ কাৰণে অলপ দিগদাৰো হয় আৰু আপোনালোকক সদায় দিয়ে নে কি বাৰে আমাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ঔষধ দিয়া নহয় আৰু চাওক আপোনালোকে যদি কোনোবা আহিব বিচাৰে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে নাহিব তাৰ বিপৰীতে সপ্তাহৰ গোটেইকেইটা বাৰে ইয়াত দৰৱ দিয়া হয় আৰু কেইটা বজাৰ পৰা দিয়ে মানে 12 বাজি যায় প্ৰথম দিওঁতে 12 বাজিৰ পৰা একেবাৰে ৰাতিলৈকে দিয়া হয় 12টা বজাৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু দৰৱৰ কাৰণে মূল্যটো আমি ক'লোৱে বাৰু আগতীয়াকৈ আৰু ইয়াৰ এড্ৰেছটো যিহেতু মই যোৱাটো পৰা আহিছোঁ মানুহক সুধি আহিছোঁ যদি কোনোবা আহিব বিচাৰে আপোনাৰ মুখে এড্ৰেছটো জানি ল'লে ভাল হ'ব তেখেতসকলৰ কাৰণে এটা কওঁ আমাৰ জিলাখন হ'ল তিনিচুকীয়া আৰু পঞ্চায়ত মেগেলা আৰু থানা ডুমডুমা আউটপোষ্ট তালাপ আৰু ব্লক চৈখোৱা পঞ্চায়তটো ক'লোৱে মেগেলা বুলি ডাকঘৰ মেগেলাই হয় আৰু আমাৰ ঠাইটো পাবহিলে কাৰণে ঢলা শদিয়া ব্ৰিজ পোৱাৰ 10 মিনিট আগতে সোঁহাতে এটা বাইথ মন্দিৰৰ গেট আছে মই স্ক্ৰীনৰ লগত দেখাই দিছোঁ বাৰু এই যিখন গেট দেখিব সেই গেটখন দি ভিতৰেদি আপুনি 4 কিলোমিটাৰ সোমাই আহিলে 4-5 কিলোমিটাৰ সোমাই আহিব স্ক্ৰীনত মই দেখাই আছোঁ গেটখন চাই লওক আপোনালোকে এইখন গেট আপোনালোকে দেখিলেই মানে সোমাই আহিব আৰু আপোনালোকে এতিয়া সুধিলে হয়তো গম পাবই চবেই যিহেতু আমি বাছত আহিলোঁ বাছত আহোঁতে মানে কণ্ডাক্টৰ হেৰি মানুহ কওঁতে গম পাই গৈছে চবেই গম পায় চবেই জানে নাইট চুপাৰৰ মানুহবোৰো গম পায় আৰু আহিবলৈ বিশেষকৈ সুবিধা আছে কাৰণ তিনিচুকীয়া ট্ৰেইনত যদি আহিব বিচাৰে একেবাৰে ইজি তিনিচুকীয়া ট্ৰেইন ষ্টেচনৰ পৰা নামি আপোনালোক শদিয়া গাড়ীত উঠি দিয়ক শদিয়া গাড়ীত উঠিলে আপোনালোক হেণ্ডিমেনক কৰিলে গম পাবই আৰু যেনেকৈ দৰৱ আনিবলৈ যাওঁ তাত ৰখাই দিব আৰু তাৰপৰা আপোনাৰ গাড়ী লাগিয়ে থাকে আহি পাই যাবহি এই স্থান আৰু দাদা ব্যস্ততাৰ মাজত ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ